ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিলন ব্লগছ লৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আজি অলপমান এই ঘৰ ভিতৰৰ পৰা বনাই দিছোঁ। যদি আপোনালোকৰ কেতিয়াবা ফাৰ্মত গাহৰি পোৱালি যদি ডায়েৰিয়া হ'লে আমি ঘৰুৱা দৰৱত কেনেদৰে ভাল কৰিব পাৰোঁ আৰু তাৰ ওপৰত আজি অকণমান সৰু টপিক এটা লৈ আহিছোঁ। যদি আপোনাৰ গাহৰি পোৱালি ডায়েৰিয়া হৈ আছে তেতিয়াহ'লে আপোনালোকে কলপাত কাটি খুৱাই দিব পাৰে, নাইবা মধুৰিআমৰ পাতটো খুৱাই দিব পাৰে। আৰু লগতে আজি মই অকণমান দেখাইছোঁ যে গাঁৱৰ ঘৰুৱাকৈ দৰৱ কম খৰচত আপোনালোকে কেনেধৰণে গাহৰি ডায়েৰিয়াটো ভাল কৰিব। পোনপ্ৰথমে গাহৰিজনীয়ে দানা পানী খোৱাটো স্বাভাৱিক, দানা পানী কেনেধৰণে দি আছে তাৰ ওপৰত আপোনালোকে লক্ষ্যটো ৰাখিব লাগিব। দানাত যদি আপোনালোকে কেতিয়াবা বাই চান্স যদি আপোনালোকে পচা মানে এতিয়া গৰম ছিজন হৈছে, গৰমত যদি ইমান গোন্ধ ওলোৱা দানা দিছে তেতিয়াহ'লে আপোনাৰ ডায়েৰিয়াটো হ'ব পাৰে। ডায়েৰিয়াটোৰ কাৰণে আপোনালোকে গাহৰি যদি পোৱালি ডায়েৰিয়া হয় তেতিয়া সেই মুহূৰ্তত আপোনালোকৰ কি হয়, প্ৰতিটো ক্ষেত্ৰতে মানে আপোনাৰ গাহৰিজনী দুৰ্বল হৈ আহিব আৰু লগে লগে আপোনাৰ গাহৰি মানে ৱেইটটো কমি যাব। তাৰ কাৰণে আপোনালোকে গৰম ছিজনত দানা দিওঁতে সদায় যাতে দানাটো গোন্ধ ওলোৱা নাই, যদি কচু বনাই থৈছে কচুটো যদি চেন ওলাইছে তেতিয়াহ'লে সেই দানা আপোনালোকে নিদিব। কাৰণ এতিয়া মই চাওক এইফালে এইটো মধুৰিআমৰ পাত বুলি কয়, এই মধুৰিআমৰ পাত, মধুৰিআমৰ তাৰপিছত এই পাতটোৱেদি মই এতিয়া গাহৰি পোৱালি ডায়েৰিয়াটো অকণমান ঠিক কৰিম। কেনেধৰণে ঠিক কৰিম মই আপোনালোকক দেখাই আছোঁ। পোনপ্ৰথমে এইফালে চাওক মধুৰিআমৰ পাতটো মই ইয়াত ধুনীয়াকৈ ভৰাই লৈছোঁ এই মেচিনত ধুনীয়াকৈ ভৰাই ল'ব এনেধৰণে, আৰু লগতে ইয়াত পানী অকণমান দি দিব। এইফালে পানী অকণমান এনেকৈ জাষ্ট অলপমান দি ল'ব পানী অকণমান, আৰু এইটো ধুনীয়াকৈ বান্দাইটো মাৰি ল'ব। মাৰি লোৱাৰ পাছত মেচিনটো এইডোখৰত, আৰু মিক্সাৰ মেচিনটো ইয়াতে আছে, মিক্সাৰ মেচিনটো ধুনীয়াকৈ ইয়াত লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এইফালে চুইচটো দিলোঁ আৰু এইফালে ধুনীয়াকৈ এনেধৰণে আপোনালোকে গুড়ি কৰি ল'ব। গাইজ ফাইনেলি এনেধৰণে মিক্সাৰ কৰি ল'লোঁ ধুনীয়াকৈ, আৰু এতিয়া দানাখিনি ভাত ভুচি পলিচটো ধুনীয়াকৈ মিলাই পিনে দিম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এনেধৰণেও আপোনালোকে কম খৰচত বনাব পাৰিব এইটো মিক্সাৰ কৰি পিনে। আৰু ধুনীয়াকৈ এইভাগে ভাত লৈ ল'লোঁ, আৰু এইখিনি যিখিনি মিক্স কৰিছিলোঁ ইয়াত দি দিম ধুনীয়াকৈ গোটেইখিনি। ইয়াত এনেকৈ ইয়াত দি দিলোঁ, চাওক ইয়াত দি পিনে ধুনীয়াকৈ ইয়াত মিক্স কৰি ল'ম। এনেধৰণে মিক্স কৰি ল'ম, আৰু মিক্স কৰি শেষ হোৱাৰ পাছত পলিচটো অলপ দিম, পলিচটো অকণমান দিম। এইফালে আছে পলিচটো, এইটো পলিচটো দেখিবলৈ এনেকুৱা, এই পলিচটো এমক ধুনীয়াকৈ লৈ ল'লোঁ, আৰু পলিচটো এনেধৰণে লাহে লাহে দিম, আৰু ধুনীয়াকৈ এতিয়া মিশ্ৰণ কৰি দিম। মানে সম্পূৰ্ণ গোটেইখিনি দানা ভাত ভুচি পলিচ এইভাগে মিশ্ৰণ কৰি ল'লোঁ, আৰু মিশ্ৰণ কৰি পিনে ধুনীয়াকৈ আপোনাৰ গাহৰি পোৱালিকেইটাৰ কাৰণে গাহৰি পোৱালিকেইটা দিবগৈ লাগিব, পানী অলপ লাগিব। ফাইনেলি আহি গ'লোঁ এইফালে ধুনীয়াকৈ এইখিনি ইয়াত থৈ লওঁ মানে পাৰে হৈ ল'ব লাগিব। এইফালে হাগনিটো বা হৈ মানে হ'লেও দি দিছোঁ অলপ খাওক। এইভাগে পোৱালিকেইটাক আপডালটো কৰিব লাগে। হাগনি বেমাৰ নহ'লেও আপোনাৰ মধুৰিআমৰ পাতেদি আপুনি কম খৰচত মানে পোৱালিকেইটাৰ স্বাস্থ্যটো অকণমান ভাল হ'বৰ কাৰণে, এনেধৰণে অকণমান ডায়েৰিয়াটো আগতীয়াকৈ নহ'বৰ কাৰণে, পোৱালি অৱস্থাত কেতিয়াবা ডায়েৰিয়া হৈ যায়, সেইকাৰণে আগতীয়াকৈ আপোনালোকে অকণমান মধুৰিআমৰ পাতেদি এনেকৈ মিশ্ৰণ কৰি পিনে মই দেখুওৱাৰ ধৰণে আপোনালোকে দিব পাৰে। তেতিয়া গাহৰি গ্ৰোথটো বেছি ভাল হয়, আৰু পোৱালিকেইটাৰ স্বাস্থ্যটো লাহে লাহে উঠি আহিব। এয়া চাওক কিমান ধুনীয়াকৈ খাইছে, তেনেকৈ দি দিয়াৰ কাৰণেও বৰ ধুনীয়াকৈ খাইছে এইভাগে। আৰু বিশেষকৈ মানে পোৱালিবিলাক অকণমান যত্নটো ল'বই লাগে, যত্নটো ল'লে বেছি ভাল হয়। পেলু লিভাৰ টনিক এইবিলাক ক্ষেত্ৰতো আপোনালোকে অকণমান দায়িত্ব বুজি কাম মানে পোৱালিকেইটা আপডালটো কৰিব লাগিব, তেতিয়াহে বেষ্ট ভাল হয়। আৰু এইফালে আছে মোৰ গাহৰিকেইজনী চাফ চিকুণ কৰি ৰাখিছোঁ। আৰু আজি ভিডিঅ'টো এনেধৰণে বনাই দিলোঁ পোৱালিকেইটাৰ ওপৰত অলপমান,
কিছুমানে ফোন কৰি সুধিছিলে মোৰ যে পোৱালি দানা খোৱা নাই। আপোনাৰ এতিয়া গৰম ছিজনত যদি আপোনালোকে যদি গাহৰি অকণমান গোন্ধ ওলোৱা দানা দিয়ে তেতিয়াহ'লে গাহৰিয়ে নাখাবও পাৰে। সেইকাৰণে দানা দিওঁতে সদায় চাই চিতি দিব লাগিব আৰু যাতে গাহৰিজনীয়ে অসুবিধাৰ সন্মুখীন হয়। এইটো যে দেখিছে মই মহানিমৰ এইটো আহোম বগৰী পাতটো লগাই থৈছোঁ, অকণমান দাগ লাগিলে সেইদিনাখনি ঘাই দিব যাওঁতে, আৰু এই বাঁহবিলাকত অকণমান কেতিয়াবা ঘঁহনি খুৱাই দিয়ে। সেইকাৰণে আহোম বগৰী পাতেও আপোনালোকৰ যথেষ্ট গাহৰিজনী কটা চিঙা ভাল কৰে। আৰু লগতে আহোম বগৰী পাতটো লগাই থোৱা আছে, কটা চিঙাও ভাল কৰে। এনেধৰণে অকণমান আজি ব্লগটো আপোনালোকলৈ দেখাই দিলোঁ। ভিডিঅ'টো মানে ইমান দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ, কাৰণ বেছি দীঘলীয়া হ'লে চায়ো কিছুমানে আমনি পায়। আৰু এই পাছফালে মই দেখালোঁ মধুৰিআকৰ পাতেদিও আপোনালোকে ডায়েৰিয়া ভাল কৰিব পাৰিব। এইটো হ'ল ঘৰুৱা দৰৱ, যিটো আমাৰ মানুহৰ ক্ষেত্ৰতো হয়, আৰু ভাল ধৰণে আমাৰ মানুহৰ ডায়েৰিয়া হ'লে এই মধুৰিআকৰ পাতেদি খালে ভাল হৈ যায়। আৰু এনেধৰণে মই মোৰ ফাৰ্মখনৰ গাহৰি পোৱালিকেইটা এইকেইটাই আৰু দেখাই দিলোঁ। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কাষত থকা বেল আইকনটো দবাই দিব। আৰু বন্ধু বান্ধৱীসকললৈ যদি চাই থকা ভিডিঅ' মোৰ বন্ধুসকল আপোনালোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।